নাকৰ ফুটাটো নীলা হৈ যায়, উঠখন মানুহটো ৰঙা এনেকৈ থাকে নহয়, ৰঙা লিপষ্টিক লগোৱাৰ নিচিনা হৈ থাকে, উঠখন আস্তে আস্তে নীলা হৈ আহিছে। মই তেতিয়া মানে কৈছোঁ দাদা এইটো কি হৈ আছে, ইফালেতো CPR দি আছে, পেটটো ফুলি আহিছে, ইফালে ভৰিটোৰ নখটো ৰঙা হৈ আছে। মই যিমান পাৰোঁ ভগৱানক মাতি আছোঁ, কান্দি আছোঁ আৰু একো কৰিব পৰা নাই। क्या आप ब्लू फिल्म वीडियो देखने की तलाश में हैं? हाल ही में मुझे एक शानदार ऐप मिला है जिससे आप अनलिमिटेड ब्लू फिल्म वीडियो আধা ঘণ্টা কেনেকৈ চলাই পেলাই সিহঁতে ওচৰৰ পৰ্ট এটাত আনিলে। সেইটো পৰ্টত নিচে কি কৰিছে সেইটো নাজানো, খালি আমি যোনটো পৰ্টৰ পৰা গৈছোঁ সেইটো পৰ্ট নহয়, তাৰ ওচৰত থকা। তাৰ আধা ঘণ্টা, তাৰ আধা ঘণ্টা, এঘণ্টা হ'ল। এবাৰ তাতে যায়, মানে এই আমাৰ পৰ্টটোলৈ যায়। ধুৰন্ধৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ কেৱল তদন্ত CIT কৰিলেই নহ'ব। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকল্পনীয় ৰহস্যজনক মৃত্যুৰ বাবে জগৰীয়া অভিযুক্তসকলৰ অৰ্থনৈতিক লেনদেনৰ তদন্তৰ দায়িত্ব দিয়ক EDক। লগতে তদন্তৰ দায়িত্ব দিয়ক CBI। এই দাবী শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ। যদিহে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ লগে লগেই তদন্তৰ দায়িত্ব CBIক নিদিয়ে, পৰৱৰ্তী সময়ত সমগ্ৰ তদন্ত প্ৰক্ৰিয়া কি হ'ব সেই কথাও ভৱিষ্যতবাণী কৰিলে বিধায়ক অখিল গগৈয়ে। বোধহয় অভিযুক্তসকলে তেওঁলোকৰ জীৱনৰ নিৰাপত্তাৰ কথা মনত ৰাখিহে তেওঁলোকে চাগে আত্মসমৰ্পণ কৰিছিল। আত্মসমৰ্পণ কৰাৰ পাছতহে অসম চৰকাৰে তেওঁলোকৰ হাতত হাতকেৰেয়া লগোৱা, তেওঁলোকক লকআপৰ ভিতৰত ৰখা, এনেকুৱা ধৰণৰ ঘটনাৰ জৰিয়তে অসমৰ মানুহক দেখুৱাব খুজিছে যে অসম চৰকাৰে জুবিন গাৰ্গৰ মৃত্যুৰ বাবে দোষী বা অভিযুক্তসকলক ৰেহাই নিদিয়ে। গতিকে এই গোটেই ঘটনাটো মই ভাবোঁ যে মুখ্যমন্ত্ৰীৰ পৰিয়াল জড়িত থকা হিচাপে মুখ্যমন্ত্ৰী এই গোটেই ঘটনাটোৰ পৰিয়ালটোৰ লগত থকা সুসম্পৰ্কৰ পিনৰ পৰা আৰু যোৱাৰ কিছুদিনৰ মুখ্যমন্ত্ৰীৰ আচৰণ অবজাৰ্ভ কৰি আমি দাবী উত্থাপন কৰোঁ যে এই গোটেই ঘটনাটো CBI তদন্ত হ'ব লাগিব আৰু EDৰ তদন্ত লাগিবই। আৰু যদি CBI তদন্ত নিদিয়ে তেতিয়াহ'লে জানিব যে শ্যামকানু মহন্তৰ গোচৰটো ৰাকেশ পালৰ গোচৰটোৰ নিচিনাই হ'ব, APSCৰ গোচৰটোৰ নিচিনাই হ'ব। আপোনালোকে দেখিলে যে কিছুদিন ৰাকেশ পাল এনে জেল হাজোতত থাকিলে, জেইলত নহয়। তো সেই একেদৰে মই ভাবোঁ যে কেইদিনমানৰ কাৰণে, বিশেষভাৱে 2026 চনৰ ইলেকশ্যনৰ কাৰণে 6 মাহ আছে, কিবা বুদ্ধি কৰি হয়তো শ্যামকানু মহন্তক 6টা মাহ জেলত ৰাখিব পাৰে। কিন্তু মই নিশ্চিতভাৱে বিশ্বাস কৰোঁ যে এইটো আকৌ ৰাকেশ পালৰ APSCৰ কেছৰ নিচিনাই হ'ব, আকৌ NC হিলছৰ উত্তৰ কাছাৰ কেলেংকাৰী 1000 কোটি টকাৰ আৰিজ খানৰ নিচিনাকৈ আকৌ এদিন শ্যামকানু মহন্তই ইলেকশ্যনত উঠিব পৰা হৈ যাব। এইফালে শ্যামকানু মহন্তৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ ফেশ্বন শ্ব'ত মুখ্যমন্ত্ৰীৰ পত্নী 105 আৰু 106 দুই ধাৰাত ৰুজু হৈছে